স্বাগতম জনাইছোঁ গুগল চিষ্টাৰ আন এটি ভিডিঅ'লৈ। এটা নতুন ৰেচিপিৰ সৈতে এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আশা কৰোঁ চাব বুলি। আবেলি আপোনালোকে চাহৰ লগত এনেকৈ বনাই খাই চাব, খুবেই ভাল পাব বুলি আশা কৰিলোঁ। বলক তেন্তে কিটচেনলৈ যাওঁ, বনাওঁগৈ। এয়া চাওক, কেৰাহীখন পাতিলোঁ, গৰম হ'ব দিলোঁ, তেলো দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ভালকৈ মিডিয়াম ফ্লেমত ভাজি ল'ম। ইয়াতে আমি পিচি থোৱা জলকীয়া গুড়াও দিছিলোঁ, কিন্তু ভিডিঅ' কৰাহে নহ'ল, মানে ভিডিঅ' কৰি আছিলোঁ ভাবিছিলোঁ, কিন্তু মানে কেমেৰাটো অন হোৱা নাছিলে। তাতে ঠাণ্ডা পানী মানে কুহুমীয়া পানী দি দিছিলোঁ, কুহুমীয়া গৰম পানী দি দিছিলোঁ। এয়া উতলতা অহাৰ লগে লগে 1 কাপ জোখেৰে চুজি দি দিছিলোঁ। এইখিনি ভালকৈ সিজাই ল'ম। এইখিনি চাওক, ভালকৈ সিজাই ল'ম। লগতে সোৱাদ অনুসৰি নিমখো দি দিয়া হৈছিলে। এয়া চাওক, আমাৰ প্ৰায় সিজিয়ে গৈছে। পানীখিনি একেবাৰে শুকাই গ'ল। এয়া চাওক, এইখিনি এতিয়া আমি প্লেট এখনত নমাই ল'ম ছাইড কৰি। এয়া চাওক, গোটেইখিনি আমি নমাই লৈছোঁ, উলিয়াই লৈছোঁ কেৰাহীখনৰ পৰা। ইয়াতে আমি বইল কৰা আলু দুটা পিটিকি ল'ম। তাৰপিছত গোটেইখিনি মেলি লৈছোঁ যাতে অকণমান সোনকালে ঠাণ্ডা হয়। আলুকেইটাও উলিয়াই ল'লোঁ। আলু দুটা দিছিলোঁ, আলু দুটা বইল কৰি লৈছিলোঁ। সেই দুটা এতিয়া ইয়াতে পিটিকি ল'ম, মানে মেছ কৰি লৈছোঁ। এয়া চাওক, এনেকৈ কৰি হোৱালৈকে আপোনালোকৰ চুজিখিনিও ঠাণ্ডা হৈ যাবগৈ, মানে হাতে চুব পাৰিব। এতিয়া গৰম হাতাই কৰি আছোঁ। এতিয়া আমাৰ প্ৰায় ঠাণ্ডা হৈ গৈছে, তো লাহে লাহে এইখিনি গোটেই আলুখিনি মানে সান খাবলৈ আমি হাতে পিটিকি লৈছোঁ। এতিয়া এইখিনি আমি ভালকৈ লাডু বাতি ল'ম। আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ শ্বেপ দিব পাৰে। আমি ৰাউণ্ড শ্বেপতে লাডু বাতি ল'লোঁ। গোটেইখিনি এনেকৈ লাডু বাতি লোৱা হৈছে। আমি সদায় আপোনালোকৰ মাজলৈ ইউনিক ৰেচিপিয়ে আনিবলৈ চেষ্টা কৰোঁ। আশা কৰোঁ আমাৰ ভিডিঅ'টো ভাল পাব বুলি, আৰু আমাৰ চেনেলটো এনেকৈ সদায় ছাপোৰ্ট কৰি যাব। এয়া চাওক, আমাৰ লাডু বনা হৈ গৈছে। এতিয়া আমি কেৰাহীখন পাতি ল'ম, তাতে তেল ঢালি ল'লোঁ। তেলটো মিডিয়াম গৰম হোৱালৈকে ৰখিব, পূৰা গৰম হ'ব নিদিব, নহ'লে দেৰি যাব। ইয়াতে আমি 5-6টামান একেলগে ফ্ৰাই কৰিম। গোটেইখিনি ঠিক তেনেদৰে ফ্ৰাই কৰি ল'ম। এইটো কালাৰ অহালৈকে ফ্ৰাই কৰিব, আৰু ভিতৰতো সিজেই, যিহেতু গোটেইখিনি বস্তু সিজাই লোৱাই হৈছিলে। এইখিনি আমি তেনেকৈ গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ। এয়া চাওক, কালাৰ আহি গৈছে। এনেকৈ গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ। আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।